হাই নমস্কাৰ সকলোৰে মৰম চেনেহ আৰু আশীৰ্বাদ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আপোনালোকে শেষলৈ চাই গৈ থাকক। আজি মানে বগীবিললৈ যাম বুলি ভাবিছোঁ। বগীবিল মানে কি হ'ল চাম আৰু বগীবিলখন চাইকেল চলাই যাওঁ, কেনেকুৱানো অভিজ্ঞতা হয় চাইকেল চলাই গৈ, কেনেকুৱা লাগে ন তাকে গৈ এবাৰ গৈ চাই আহোঁ। আপোনালোকেও চাব লগত ময়ো চাম বগীবিলখনো কেনেকুৱা, আৰু তাৰ বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিম। তাৰ আশে পাশে থকা পৰিৱেশ পৰিস্থিতি সকলো চাই থাকিব লগতে একেলগে। বলক এতিয়া গৈ থাকোঁ। 1 hour later. হাই বন্ধুসকল, আহি আমি গাড়ী পালোহি। গাড়ী পালে মানে ইয়াত গাড়ী জাম লাগিছে, এখন এখনকৈ পাৰ হৈ যাব দিছে গাড়ীকেইখন। তাকে অলপ ৰখি দিছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। গাই নদী কাষত ৰখি থকা সময়খিনি আপোনালোকে চাৰিওকাষৰ পৰিৱেশটো এবাৰ উপভোগ কৰক। বন্ধুসকল, আমি শেষত আহি কোলাজান পাই গ'লোঁ মানে এতিয়া আমি ইয়াত অলপ জিৰণি ল'ম, চাহ তাহ কিবা কিবি খাম কোলাজানৰ হোটেলত। চাহ তাহ খাই আকৌ বগীবিললৈ যাত্ৰা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকক। আমাৰ বগীবিললৈ এইফালে যাব লাগিব। আমাৰ ধেমাজিৰ পৰা আহিলে এইটো ছাইডৰ পৰা ৰাইট ছাইডে যাব লাগিব, সেইটো কথা। এতিয়া চাহ তাহ কিবা কিবি খাই লওঁ আৰু খোৱাৰ পাছত অলপ এনাৰ্জিটো লাগিব। চাইকেল চলাই এইখিনি একদম ভাগৰ লাগি গ'ল চব এনাৰ্জি নাইকিয়া হৈ গ'ল। এতিয়া আকৌ এনাৰ্জি গোটাবলৈ অলপ কিবা এটা খাই লওঁ। আপোনালোকে শেষলৈ চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ। A few moments later. সকল ইয়াত চাহ তাহ খাই চব ৰেডি হৈ গ'লোঁ। ইয়াত 1 ঘণ্টামান জিৰণি ল'লোঁ, কাৰণ চাইকেল চলাই অহাটো ভাগৰ লাগি গৈছে। তাৰে জিৰণি লৈ অলপ ৰিলেক্স হৈ এতিয়া আকৌ বগীবিললৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈ চাই থাকক। গৈ আছোঁ আমাৰ বেদেলদা, বগীবিল চাইকেল। বেদেল কিবা এটা কৰি দিয়া। চাই দিব একদম মজা ভিডিঅ' হৈ আছে, মানে পুৰা একদম পুৰা এনেকুৱা ভাল লাগিছে ন। ৰাস্তাটো আহি পুৰা একদম মানে ক'বলৈ বাকী নাই, মানে পুৰা ৰাস্তাটো দেখি এনেকুৱা মজা লাগিছে ন। এই চকুন হাই বন্ধুসকল, আহি আমি বগীবিল ব্ৰিজ পাই গ'লোঁ। বগীবিল ব্ৰিজ পাই গ'লোঁ মানে কি হ'ল, এতিয়া আমি বগীবিল ব্ৰিজৰ ওপৰত উঠিম। সম্পূৰ্ণ ইটো মূৰৰ পৰা সিটো মূৰলৈকে আমি বগীবিল ব্ৰিজৰ ওপৰত চাইকেল চলাম। আপোনালোকে চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ। পাই গ'লোঁ আৰু এই ওচৰতে আছে, কাষতে আছে। শেষত উঠিলোঁ ন আমাৰ বগীবিল ব্ৰিজ। এইয়া চাইকেল চলাই আহি আছোঁ বগীবিল ব্ৰিজৰ ওপৰত। চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ। A few moments later. চাইকেল চলাই ভাগৰ লাগি গ'ল মানে কি হ'ল, এতিয়া কেছটো মাজতে অলপ ৰখি দিলোঁ আৰু ভাগৰ লগাৰ কাৰণে ৰখি দিলোঁ, অলপ জিৰণি লওঁ আৰু সুন্দৰ মনোমোহা দৃশ্য অলপ ব্ৰহ্মপুত্ৰৰ ভিউটো অলপ চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ, সেই বুলিয়ে ৰখি দিলোঁ। এখন দলং মানে কি হ'ল, সকলোৱে চাগে জ্ঞাত চাগে দলঙৰ বিষয়ে। এই দলংখন ফাৰ্ষ্ট টাইম আধাৰশিলা স্থাপন কৰিছিলে আমাৰ
মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1999 চনত আৰু শুভাৰম্ভণি কৰিছিলে আমাৰ মাননীয় বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আমাৰ অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ দিনত এখন দলং শুভাৰম্ভণি কৰিছিলে 2017 চনৰ 25 ডিচেম্বৰ তাৰিখে, যি তাৰিখত মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া জন্মগ্ৰহণ কৰিছিলে। সেই তাৰিখতে এই দলংখন শুভাৰম্ভ কৰিছিলে আমাৰ অসমত। চাই থাকক ভিডিঅ'টি, আগলৈনো কি হৈ গৈ থাকে। বগীবিল দলঙৰ ওপৰত অলপ উঠি মেলি আপোনালোককো দেখুৱাই চাৰিওকাষৰ পৰিৱেশ এতিয়া কাঞ্চনজংঘা ৰিজৰ্টলৈ বুলি গমন কৰিলোঁ। আপোনালোকে চাই থাকক কাঞ্চনজংঘাৰ ৰিজৰ্টৰ আশে পাশে থকা কিছুমান সুন্দৰ মনোমোহা দৃশ্য আপোনালোকক দেখুৱাম বা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব। চাৰিওকাষৰ প্ৰাকৃতিক সৌন্দৰ্য চাই থাকক একেলগে, ভিডিঅ' স্কিপ নকৰাকৈ। হাই বন্ধুসকল, আমি এতিয়া কাঞ্চনজংঘা ৰিজৰ্টত সোমাই দিলোঁ আৰু এনেই অলপ বগীবিল ব্ৰিজখন চোৱাৰ লগতে কাঞ্চনজংঘা ৰিজৰ্টখনকো চাওঁ বুলি। এনেই কাঞ্চনজংঘা ৰিজৰ্ট ফটো কপি মাৰিব যাম আৰু নাকি এই বেদেলবোৰ আৰু মই কাঞ্চনজংঘা ৰিজৰ্টত আহিলোঁ। 30 টকা টিকেট কাটি চবফালে সোমাইছোঁ। কাঞ্চনজংঘাৰ চাৰিওকাষৰ ভিউটো এবাৰ আপোনালোকে উপভোগ কৰক, লগতে মানে আৰু কি আৰু চাই থাকক। বেদেলদা দিব্য শৰ্মা কেনে লাগিছে ফিলিং? মজা কৰিছে ফিল্ম, মজা এই বেদেলৰ লগত বাজাৰ স্কুটাৰ যেইখান দিছে না সেইখান ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে ভাল লাগছে কিয় নালাগব হে ভাল লাগছে দে নামে আৰু গুড উঠিলোঁ ট্ৰাম 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 এই উঠি মেলি ৰেডি ব'লা বেদেল হৈ গ'ল। 1 hour later. হাই বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। কি পাৰিলোঁ কি কৰিলোঁ কি নকৰিলোঁ নিজেও নাজানো, কৰিলোঁ আৰু অলপ কিবা কিবি মন গ'ল আজি বগীবিলখন চাওঁ বুলি চাইকেল চলাই আহিলোঁ। আপোনালোককো দেখুৱালোঁ, ময়ো চালোঁ বগীবিল দলং চাব অহাৰ লগতে কাঞ্চনজংঘাৰ ৰিজৰ্টত গৈ অলপ ভোক লাগিছিল, তাতে গৈ কিবা কিবি খালোঁ আৰু কাঞ্চনজংঘা ৰিজৰ্টত গৈ অলপ আশে পাশে গৈ আপোনালোকক কিছুমান দেখুৱালোঁ। যদি কেনেবাকৈ ভাল লাগে ভিডিঅ'টি লাইক এটা দি দিব, পাৰিলে কমেণ্ট এটা দি দিব কি কেনেকুৱা লাগিলে, আৰু পাৰিলে শ্বেয়াৰ এটাও কৰি দিব দেই যদি ভাল লাগে। বাই বাই।